নমস্কাৰ প্ৰথমতে মই সকলোকে মোৰ অসমীয়া জ্ঞান ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম অসমৰ আগন্তুক আহিবলগীয়া ফৰেষ্ট ডিএমই বা আসাম পুলিচৰ পৰীক্ষাৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে আৰু আজিৰ এইটো 11 নম্বৰ ভিডিঅ'টি হয়। আগৰ ভিডিঅ'বোৰো আপোনালোকে ভিডিঅ'ৰ প্লেলিষ্টত গৈ চাই ল'ব পাৰিব। তেন্তে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হ'ল হীৰাকুণ্ড বান্ধ ভাৰতৰ আটাইতকৈ দীঘল বান্ধ কোনখন নদীৰ ওপৰত অৱস্থিত? Hirakud Dam, one of the longest dam in the world, is located on which river? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মহানদী। আৰু এই বান্ধ ওড়িশা ৰাজ্যত অৱস্থিত। নেক্সট, বেছবলত প্ৰতিটো পক্ষত খেলুৱৈৰ সংখ্যা কিমান? The number of players on each side in baseball is? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 9 জন বা 9। আৰু কোনটো খেলত কিমানজন খেলুৱৈ থাকে সেইটো আপোনালোকে এই লিষ্টখনৰ জৰিয়তে চাই ল'ব পাৰিব। নেক্সট, বিশ্ব বন্যপ্ৰাণী দিৱস কেতিয়া পালন কৰা হয়? ৱৰ্ল্ড ৱাইল্ড লাইফ ডে ইজ চেলিব্ৰেটেড অন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 3 মাৰ্চত। নেক্সট, বংগোপসাগৰত নিষ্কাশন হোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰই কি নাম লয়? What name does Brahmaputra take as it discharges into the Bay of Bengal? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মেঘনা। নেক্সট, অলিম্পিকৰ প্ৰতীকত থকা 5টা আঙুঠিয়ে কি অৰ্থ বুজায়? What do the 5 rings on the Olympic symbol represent? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 5খন মহাদেশ বা 5 continents। নেক্সট, বিজয় দিৱস কেতিয়া উদযাপন কৰা হয়? বিজয় দিৱস ইজ চেলিব্ৰেটেড অন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 16 ডিচেম্বৰ। নেক্সট, নিম্নলিখিত কোনখন চহৰ গংগা নদীৰ পাৰত অৱস্থিত নহয়? Which of the following cities is not located on the banks of Ganga? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আগ্ৰা। বাকী কানপুৰ, পাটনা আৰু বানাৰসী এই 3খন চহৰ গংগা নদীৰ পাৰত অৱস্থিত। নেক্সট, ফিফা বিশ্বকাপ 2022ত কাক গোল্ডেন গ্লোব বঁটা প্ৰদান কৰা হৈছিল? Who was awarded the Golden Globe at the FIFA World Cup 2022? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এমিলিয়ানো মাৰ্টিনেজক। আৰু এই বিশ্বকাপত গোল্ডেন বলৰ বঁটা দিয়া হৈছিল লিঅনেল মেছিক আৰু গোল্ডেন বুটৰ বঁটা দিয়া হৈছিল কেলিয়ান এমবাপেক। নেক্সট, প্ৰতি বছৰে 24 জানুৱাৰীত কোনটো দিন উদযাপন কৰা হয়? Which day is celebrated on January 24 every year? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিশ্ব শিক্ষা দিৱস বা ৱৰ্ল্ড এডুকেশ্যন ডে। নেক্সট, নিম্নলিখিত কোনখন নদী আৰৱ সাগৰত প্ৰবাহিত নহয়? Which of the following rivers does not flow into the Arabian Sea? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাবেৰী নদী। বাকী নৰ্মদা, তাপ্তি আৰু পেৰিয়াৰ এই 3খন নদী আৰৱ সাগৰলৈ প্ৰবাহিত হয়। নেক্সট, নিম্নলিখিত কোনটো কাপ বেডমিণ্টনৰ সৈতে সম্পৰ্কিত নহয়? Which of the following is not associated with badminton? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাৰ্ডিকা কাপ। আৰু এই কাপ ফুটবলৰ সৈতে জড়িত। বাকী থকা থমাছ কাপ, উবেৰ কাপ আৰু সুধীৰমান কাপ এই 3টা কাপ বেডমিণ্টনৰ সৈতে জড়িত। নেক্সট, বিশ্ব ওজন দিৱস কেতিয়া পালন কৰা হয়? ৱৰ্ল্ড ওজন ডে ইজ চেলিব্ৰেটেড অন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 16 ছেপ্টেম্বৰ। নেক্সট, নিম্নলিখিত কোনখন নদীত গান্ধী সাগৰ বান্ধ অৱস্থিত? On which of the following rivers is Gandhi Sagar Dam located? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চম্বল নদীত। নেক্সট,
আৰু আপোনালোকে এই লিষ্টখনত চাওক ইয়াতে ভাৰতৰ কেইখনমান মুখ্য ডেমৰ নাম দিয়া আছে আৰু সেই ডেমবোৰ কোনখন ৰাজ্যত বা নদীত অৱস্থিত সেই সকলোবোৰ আপোনালোকে এই লিষ্টখনৰ জৰিয়তে চাই ল'ব পাৰিব নেক্সট ভেলড্ৰম হৈছে নিম্নলিখিত কোনটো ক্ৰিয়াৰ বাবে ব্যৱহৃত ক্ষেত্ৰ A velodrome is an arena used for which of the following sports? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চাইকেল চলোৱা বা চাইক্লিঙৰ নেক্সট আন্তৰ্জাতিক সাক্ষৰতা দিৱস কেতিয়া উদযাপন কৰা হয় ইণ্টাৰনেশ্যনেল লিটাৰেচি ডে ইজ সেলিব্ৰেটেড অন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 8 ছেপ্টেম্বৰ নেক্সট বিখ্যাত আমেৰিকান নদী মিছিছিপি কোনখন উপসাগৰত প্ৰবাহিত হয় The famous American river Mississippi flows into the Gulf known as আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মেক্সিকো উপসাগৰ বা গল্ফ অফ মেক্সিকো নেক্সট হাৰৰ চকু বা বুলছ আই শব্দটি কোনবিধ খেলত ব্যৱহাৰ কৰা হয় বুলছ আই ইজ ইউজড ইন দ্য গেম অফ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শ্বুটিঙত নেক্সট ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় নেশ্যনেল ভোটাৰ্ছ ডে ইজ সেলিব্ৰেটেড অন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 25 জানুৱাৰীত নেক্সট নিম্নলিখিত কোনখন ধাৰ্মিক চহৰ সৰজু নদীৰ পাৰত অৱস্থিত Which of the following cities is located on the bank of river Sarayu? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আয়োধ্যা নেক্সট আৰু এই লিষ্টখনত ভাৰতৰ কেইখনমান মুখ্য চহৰৰ নাম দিয়া আছে আৰু সেই চহৰবোৰ কোনখন নদীৰ পাৰত অৱস্থিত সেই সকলোবোৰ আপোনালোকে এই লিষ্টখনৰ জৰিয়তে চাই ল'ব পাৰিব নেক্সট ইৰানী কাপ নিম্নলিখিত কোনটো ক্ৰিয়াৰ সৈতে সম্পৰ্কিত ইৰানী কাপ ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোইং স্পৰ্টছ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ক্ৰিকেটৰ সৈতে নেক্সট আৰু কোনবোৰ কাপ কোনবিধ খেলৰ সৈতে জড়িত সেই সকলোবোৰ এই লিষ্টখনত দিয়া আছে নেক্সট বিশ্ব সংগীত দিৱস কেতিয়া পালন কৰা হয় World Music Day is celebrated on আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 21 জুনত নেক্সট নিম্নলিখিত কোনখন নদীত বিখ্যাত ভিক্টোৰিয়া জলপ্ৰপাত অৱস্থিত On which of the following rivers is the famous Victoria Falls located আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জাম্বেজী নদী নেক্সট নিম্নলিখিত কোনজন খেলুৱৈয়ে শাৰ্প টু উইন নামৰ কিতাপখন লিখিছিল শাৰ্প টু উইন ইজ এ বুক ৰিটেন বাই আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নভাক জকোভিক নেক্সট আৰু ইয়াতে চাওক ইয়াতে কেইখনমান কিতাপৰ নাম দিয়া আছে আৰু সেই কিতাপবোৰ কোনজন খেলুৱৈয়ে লিখিছে সেই সকলোবোৰ এই লিষ্টখনত দিয়া আছে নেক্সট বিশ্ব ধঁপাত দিৱস কেতিয়া পালন কৰা হয় ৱৰ্ল্ড নো টবাকো ডে ইজ অবজাৰ্ভড অন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 31 মে'ত নেক্সট কোনখন নদীৰ পাৰত অষ্ট্ৰিয়া ছাৰ্বিয়া আৰু হাংগেৰীৰ এই তিনিখন দেশৰ ৰাজধানী চহৰ অৱস্থিত অন দ্য বেংক অফ হুইচ আৰ দ্য কেপিটেল চিটিজ অফ অষ্ট্ৰিয়া ছাৰ্বিয়া এণ্ড হাংগেৰী লোকেটেড আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দানুবে নেক্সট আৰু এই লিষ্টখনত বিশ্বৰ কেইখনমান প্ৰমুখ চহৰৰ নাম দিয়া আছে আৰু এই চহৰবোৰ কোনখন নদীৰ পাৰত অৱস্থিত সেই সকলোবোৰ এই লিষ্টখনৰ জৰিয়তে আপোনালোকে জানিব পাৰিব নেক্সট গ্ৰীণ পাৰ্ক ষ্টেডিয়াম ক'ত অৱস্থিত গ্ৰীণ পাৰ্ক ষ্টেডিয়াম ইজ লোকেটেড ইন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কানপুৰত নেক্সট কোনখন দেশৰ মাজেৰে কোনো নদী বৈ যোৱা নাই হুইচ কাণ্ট্ৰি ডাজ নট হেভ এনি ৰিভাৰ ফ্ল'য়িং থ্ৰু ইট
আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ই সাউদি আৰবৰ নেক্সট ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল টুৰ্নামেণ্ট হৈছে দ্য ওল্ডেষ্ট ফুটবল টুৰ্নামেণ্ট ইন ইণ্ডিয়া ইজ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডুৰাণ্ড কাপ আৰু এই কাপ আপোনাৰ 1888 পৰা আৰম্ভ হৈছিল নেক্সট নিম্নলিখিত কোনখন ভাৰতীয় নদী তিব্বতৰ পৰা ওলোৱা নাই Which of the following Indian rivers does not have its source in Tibet আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গংগা নদী আৰু এই নদী উত্তৰাখণ্ডৰ গংগোত্ৰী হিমবাহৰ পৰা ওলাইছে নেক্সট ইন্দিৰা গান্ধী কাপ কোনটো ক্ৰীড়াৰ সৈতে জড়িত ইন্দিৰা গান্ধী কাপ ইজ এছ'চিয়েটেড উইথ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হকীৰ সৈতে নেক্সট কোনজন ভাৰতীয় ক্ৰিকেটাৰে ওৱান ডে ৱাণ্ডাৰ্ছ কিতাপখন লিখিছিল হুইচ ইণ্ডিয়ান ক্ৰিকেটাৰ হেজ ৰিটেন দ্য বুক ওৱান ডে ৱাণ্ডাৰ্ছ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সুনীল গাভাস্কাৰে নেক্সট আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন হ'ল ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয় নেশ্যনেল স্পৰ্টছ ডে ইজ চেলিব্ৰেটেড অন আৰু ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ধন্যবাদ